রিসার্চ কেনেকে কৰিব আমিতো অহিংসা আন্দোলন কৰিছোঁ আমিতো লাঠি লৈ ৰাস্তাত অহা নাই আমিতো বন্দুক লৈ ৰাস্তাত অহা নাই গতিকে আমাৰ দেশখন হ'ল গণতন্ত্ৰ দেশ গতিকে গণতন্ত্ৰ দেশত লাঠি চাৰ্জ নহয় যেতিয়া কোনোবা ভুল কৰে তেতিয়াই লাঠি চাৰ্জ হ'ব আৰু আৰ্টিকেল 19ত লিখা আছে যে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে অস্ত্ৰ নোলোৱাকৈ মানুহ একত্ৰিত হ'ব পাৰে গতিকে আজি আমি অহিংসাৰ আন্দোলন কৰিছোঁ মহাত্মা গান্ধীৰ পন্থাৰে আন্দোলন কৰিছোঁ ইয়াত মানে নাচ গান হৈছে আমাৰ অধিকাৰৰ কথা কৈছোঁ ইয়াত আমাক কিয় লাঠি চাৰ্জ কৰিব চ' এই কথাটো তেখেতৰ কিবা ভিতৰত কিবা কথা থাকিব পাৰে এইকাৰণে কৈছে আৰু বিজেপিয়ে স্পন্সৰ কৰা কথাটো তেখেতে জানিব পাৰে কোনোবা যদি কৰিছে আমিতো নাজানো কোন বিজেপিয়ে স্পন্সৰ কৰিছে আমিতো বিজেপিকে কৈ আছোঁ বিজেপিকে গালি পাৰি আছোঁ আলোচনা নকৰাৰ কাৰণে বিজেপিৰে প্ৰতিষ্ঠিত আছিলে 2014 আৰু 2014ত বিজেপিৰ সেই সময়ৰ কেন্দ্ৰীয় সভাপতি ৰাজনাথ সিং ডাঙৰীয়াই ক্ষমতাত আহিলে আমি বড়ো সমস্যা সমাধান কৰিম গোৰ্খালেণ্ড সমস্যা সমাধান কৰিম ভাৰতত পৃথক ৰাজ্য বিচৰা সমস্যাবিলাক সমাধান কৰিম বুলি কোৱাৰ কাৰণে আমি 2014ত বিজেপিক ভোট দিছিলোঁ কিন্তু এই 4 বছৰত তেখেতসকলে নিজৰ কথা নাৰাখাৰ কাৰণে আমি আন্দোলন কৰি আছোঁ গতিকে আজি তেনেকুৱা ধৰণৰ পৰিৱেশ বা তেনেকুৱা ধৰণৰ কথা আমি ৰাজনীতিক কথাবিলাক আমি নাজানো আমাৰ কথা স্পষ্ট যে দল যিয়ে নাথাকক কিয় বড়োলেণ্ড সমস্যা আছে সমাধান হ'ব লাগে আৰু ইয়াত কোনোবা সমাধান হোৱাটো বিচাৰিলে যোগদান কৰিব লাগে আৰু সমাধান হোৱাটো যিবিলাক নিবিচাৰে সেইবিলাকতো বিৰূপ মন্তব্য কৰিবই গতিকে আমাৰ এই আন্দোলনত কোনো ৰাজনৈতিক উদ্দেশ্য নাই এই আন্দোলনটো আমি সমাধান বিচাৰিছোঁ বহুত দিন হ'ল আমাৰ দিনে দিনে আমাৰ অৱস্থা বেয়া হৈ গৈ আছে আমাৰ ভূমি আমাৰ সংস্কৃতি আমাৰ পৰিচয় অস্তিত্বৰ যিসকলৰ ইয়াৰ ওপৰত অধ্যয়ন নাই গধুৰ মানে এটা চিন্তা নাই এই সকলে এই কথাবিলাক সদায় ক'ব এইবিলাক লৈ পেলাই আমি বিভ্ৰান্তিকৰ কেতিয়াও নহয় শেষ মনোবৃত্তি নেকি চব আগফালে আপোনালোকৰ ৰাইজ মাৰবান্ধি ওলাই অহা দেখিছোঁ আমি দিনত আনফালে তেওঁ নিজৰ দলৰ অস্তিত্বৰ কথা কৈ পেলাই তেওঁ জাতিৰ অস্তিত্বৰ কথা পাহৰি অৰ্থাৎ তেওঁ বিজেপিৰ লগতে সমিল মিলি এতিয়া চৰকাৰ কৰি আছে নাই এইটোৱে যে এইটোতো আৰু স্ববিৰোধী স্থিতিৰে গ্ৰহণ কৰা বিজেপিৰ লগত লগ লাগি চৰকাৰ চলাই আছে আৰু বিজেপি কেনেকৈ কোৱা মানে কি গতিকে এইটো স্ববিৰোধী স্থিতিত নিজে মানে ষ্টেণ্ড হৈছে আগতো কংগ্ৰেছৰ দিনতে হৈছিলে কংগ্ৰেছৰ লগত চৰকাৰ চলাই কংগ্ৰেছৰ কাৰোবাক মানে ক্ৰিটিচাইজ কৰি থাকে এতিয়া বিজেপিটো হৈছে বিজেপিৰ লগতে চৰকাৰ চলাই থাকে বিজেপিৰ কাৰোবাক ক্ৰিটিচাইজ কৰি থাকে গতিকে এইবিলাক এটা বিভ্ৰান্তিকৰ মনোভাৱ আমাৰ ইমানখিনিলৈকে আমি চিন্তা কৰিব নোৱাৰোঁ আমাৰ চিধা কথা যে আজি শিক্ষা দীক্ষা মানে সমস্যা হৈ আছে ভূমিৰ সমস্যা হৈ আছে আমাৰ পৰিচয় অস্তিত্ব সাংস্কৃতিক সমস্যা হৈ আছে চ' সকলো দিশটো চাই পেলাই আমাৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে নিৰাপত্তাৰ কাৰণে আমাক এটা ৰাজনৈতিক এটা ব্যৱস্থা লাগে এইটোলৈ আমি সংগ্ৰাম কৰিছোঁ আৰু এই সংগ্ৰাম চলাই যাম আমি আশা কৰোঁ যে চৰকাৰে অতি শীঘ্ৰে ত্ৰিপাক্ষিক বৈঠক আলোচনা কৰিব আৰু আমাৰ সমস্যা সমাধানৰ কাৰণে আগবাঢ়ি আহিব এইটো আমি আশা কৰোঁ